গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে একশ্যন মোডত কয়াকুছি আৰক্ষী। বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ী আটক কয়াকুছি আৰক্ষীৰ। ধৃত গাঞ্জা ব্যৱসায়ীৰ নাম জয়নাল আবদিন। গাঞ্জা ব্যৱসায়ীৰ সৈতে মৰিচাৰ চৰবত আলী লোকজন জড়িত থকাৰ অভিযোগ। কৰা নাছিলোঁ, কিন্তু মানুহে মোক থৈ পেলাই বস্তুটো মোক হেৰি কৰি দিছে। এতিয়া থৈ গৈছে চৰবতে। এই মৰিচাৰ হয়। মই এনে বিক্ৰী নকৰোঁ, নিজে খাওঁ অলপ চলপ। সেয়ে ধৰিলে মানে পাইছে পিছফালে। বৰপেটা জিলাৰ কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰিন্দম বৰাৰ নেতৃত্বত বুধবাৰে বিয়লি কয়াকুছি ভৱানীপুৰ পথৰ সোৱাগপুৰত গাঞ্জাৰ বিৰুদ্ধে অভিযান চলায় কয়াকুছি আৰক্ষীয়ে। এই অভিযান কালত কয়াকুছি আৰক্ষীয়ে কয়াকুছি ভৱানীপুৰ পথৰ সোৱাগপুৰৰ এখন দোকানৰ পৰা 2 কেজি 255 গ্ৰাম গাঞ্জাৰ লগতে জব্দ কৰে নগদ 6,360 টকা। কয়াকুছি আৰক্ষীয়ে গাঞ্জাৰ অবৈধ ব্যৱসায় চলাই থকা জয়নাল আবেদিনক আটক কৰিবলৈ সক্ষম হয়। এই অবৈধ গাঞ্জা ব্যৱসায়ীৰ লগত মৰিচা গাঁৱৰ চৰবত আলী জড়িত থকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে আটক কৰা জয়নাল আবেদিনে। ব্যুৰো ৰিপৰ্ট, বৰপেটা খবৰ। জয়নাল। কিমান দিন ধরে আপনি বিক্রি করে আছেন? এইটো বিক্ৰী মই কৰা নাছিলোঁ, কিন্তু মানুহে মোক থৈ পেলাই বস্তুটো মোক হেৰি কৰি দিছে। এতিয়া থৈ গৈছে চৰবতে। এই মৰিচাৰ হয়। মই এনে বিক্ৰী নকৰোঁ, নিজে খাওঁ অলপ চলপ। সেয়ে ধৰিলে মানে পাইছে পিছফালে। নাই নাই নাই, মোৰ সেনে পিছত কোনো হেৰি বহাৰ কোনো চিষ্টেম নাই তাতে। মোৰ নাম জয়নাল। আগতে কৰা নাছিলোঁ। নাই। কয়াকুছি আৰক্ষী থানাৰ অন্তৰ্গত এই অচি ছাৰে যে পদক্ষেপ লৈছে তাৰ কাৰণে আমি ভাল পাইছোঁ। এই গাঁজা, মদ, ভাং, ট্ৰাক অন্য জানি এই সোৱাগপুৰ গ্ৰামে কোনো জানি বিক্ৰী কোনোবাই কৰিব নোৱাৰে। তাৰ কাৰণে চৰকাৰে জানি কঠোৰভাৱে শাস্তি গ্ৰহণ কৰে। আর ওসি সারে জানি এর জন্য জানি দায়িত্বটো পালন করে। কথা হল যে এই জায়গার মানুষবিলাক যাতে সুস্থ মানতে থাকবার পারে, সারের কাছে আমার আবেদন এখানে রইল। এটার বিষয়ে কয়াকুছি আউটপোস্টর হেৰি আপনার আৰক্ষী থানার ভাৰপ্ৰাপ্ত অফিচাৰৰ ওচৰত আমাৰ বিনম্ৰভাৱে অনুৰোধ থাকিল যে আমাৰ এই সোৱাগপুৰ গ্ৰামত যাতে এই গাঁজা, মদ, ড্ৰাগছ এইবিলাক তেখেতৰ দ্বাৰা নিৰ্মম কৰি দিয়ে। এইবিলাক বস্তুৰ ব্যৱসায় যাতে নচলে, এইবিলাক বস্তু যাতে বন্ধ কৰে, তাৰ কাৰণে আমাৰ বিনম্ৰভাৱে অনুৰোধ থাকিল। আশা ভৰসা ৰাখি মই এইখিনিকে কৈ শেষ কৰিছোঁ।